মোৰ মাটি মোৰ দেশ অমৃত কলহ যাত্ৰাৰ সাবজান ব্লকত আজি অন্তিম দিন। লগতে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ সাবজান উন্নয়ন খণ্ডৰ কাৰ্যালয় উদ্বোধন বিধায়ক সুৰেন ফুকনৰ। শনিবাৰে অমৃত কলহ যাত্ৰাৰ সাবজান উন্নয়ন খণ্ডৰ আজি অন্তিম দিনা অতি উলহ মালহেৰে অনুষ্ঠিত কৰা হয়। অন্যহাতে মাকুমত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ সাবজান উন্নয়ন খণ্ডৰ কাৰ্যালয়টি ফিতা কাটি শুভ উদ্বোধন কৰে ডিগবৈ বিধায়ক সুৰেন ফুকনে। কাৰ্যালয়টো উদ্বোধন কৰাৰ পাছত ভিতৰভাগ পৰ্যবেক্ষণ কৰে আৰু আগন্তুক দিনসমূহত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ সাবজান উন্নয়ন খণ্ডৰ সদস্যসকলৰ যথেষ্ট সুবিধা হ'ব বুলি মন্তব্য কৰে। অন্যহাতে সাবজান উন্নয়ন খণ্ডৰ অধীনৰ কেওটা পঞ্চায়তৰ পৰা সংগ্ৰহ কৰি অনা মাটিসমূহৰ কললৈ মাকুম বাইপাছৰ পৰা এক পদযাত্ৰা বাহিৰ কৰা হয়। ৰেলীটি গাৰোৱাল ৰেজিমেণ্টৰ এটি দলে অতি সুন্দৰকৈ মাৰ্চ পাষ্ট কৰি আদৰি আনে। উক্ত অনুষ্ঠানত উপস্থিত থাকে ডিগবৈৰ বিধানসভা সমষ্টিৰ বিধায়ক সুৰেন ফুকন, ডুমডুমা বিধানসভা সমষ্টিৰ বিধায়ক ৰূপেশ কোৱালা, স্থানীয় জিলা পৰিষদৰ সদস্য, ৱাৰ্ড সদস্যৰ লগতে ব্লকৰ বিষয়ববীয়া তথা অসম ৰাজ্যিক গ্ৰামীণ জীৱিকাসকল, স্থানীয় ৰাইজ, 68 CRPF বেটেলিয়নৰ জোৱানসকল, গাৰোৱাল ৰেজিমেণ্টৰ জোৱানসকল আৰু স্থানীয় ৰাইজ। ব্যুৰো ৰিপৰ্ট, দ্য আছাম অপিনিয়ন। ভাৰতীয়াই দেখে হুজি ধৰণী অসমীৰ বতাহত অমিয়া মাধুৰী। ভাৰতীয়াই দেখে হুজি ধৰণী অসমীৰ বতাহত অমিয়া মাধুৰী। তাঁতৰ খিতখিতনিত ঢোলৰ গুমগুমনিত ৰচুকি নাচনীয়ে কঁকাল ঘূৰাই। আইৰে ঢেঁকী খালে চুবুৰি কপাই একেলগে হাতে হাত ধৰি যাওঁ আগুৱাই পাহাৰ ভৈয়াম সকলো মিলি। যাওঁতি যোগীয়া জননী মোৰ মাটি মোৰ দেশ মোৰ মাটি মোৰ দেশ মোৰ মাটি মোৰ দেশ মোৰ মাটি মোৰ দেশ মোৰ মাটি মোৰ মাটি মোৰ দেশ। ভাৰতীয়াই দেখে হুজি ধৰণী অসমীৰ বতাহত অমিয়া মাধুৰী। ভাৰতীয়াই দেখে হুজি ধৰণী অসমীৰ বতাহত অমিয়া মাধুৰী। তাঁতৰ খিতখিতনিত ঢোলৰ গুমগুমনিত ৰচুকি নাচনীয়ে কঁকাল ঘূৰাই। আইৰে ঢেঁকী খালে চুবুৰি কপাই একেলগে হাতে হাত ধৰি যাওঁ আগুৱাই পাহাৰ ভৈয়াম সকলো মিলি। যাওঁতি যোগীয়া জননী মোৰ মাটি মোৰ দেশ মোৰ মাটি মোৰ দেশ মোৰ মাটি মোৰ দেশ মোৰ মাটি মোৰ দেশ মোৰ মাটি মোৰ দেশ। অমৃত কলহ যাত্ৰাৰ আজি 16খন গাঁও পঞ্চায়তৰ অন্তৰ্গত সাবজান উন্নয়ন খণ্ডত আজি আমাৰ কলহ যাত্ৰা সমাপ্ত হৈছে। 16খন গাঁও পঞ্চায়তৰ প্ৰায় 60 অধিক মহিলাই তেওঁলোকে উপস্থিত হৈছেহি আৰু ইতিমধ্যে আজি জিলালৈ প্ৰেৰণ কৰা হ'ব। জিলাৰ লৈ যাব গুৱাহাটীত আজি 27 অক্টোবৰ তাৰিখে দিল্লীলৈ প্ৰেৰণ কৰা হ'ব। আৰু আমাৰ যিসকল দেশৰ কাৰণে আমাৰ মাটিৰ কাৰণে আমাৰ জাতিৰ কাৰণে যিসকল বীৰ বীৰাংগনাই শ্বহীদ হ'ল তেখেতসকলৰ স্মৃতি যুগমীয়া কৰিবৰ কাৰণে অমৃত বাটিকা উদ্যান নিৰ্মাণ কৰা হ'ব দিল্লীত। আৰু এই পবিত্ৰ কামখিনি আমাৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সকলোকে আহ্বান জনাইছিল, আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আহ্বান জনাইছিল
আৰু সেই মৰ্মে আজি বিভিন্ন জাতি জনগোষ্ঠী একত্ৰিত হৈ একতাৰ দোলেৰে বান্ধোন হৈ আজি তেখেতসকলে একগোট হৈ আমি বীৰ শ্বহীদসকলক স্মৰণ কৰি আজি সকলো ইয়াত বিভিন্ন কৃষ্টি সংস্কৃতি প্ৰদৰ্শন কৰি তেওঁলোকে আজি অমৃত কলহ যাত্ৰা ইয়াত শেষ কৰি আৰু তেওঁলোকে আজি কলহ প্ৰেৰণ কৰিছে। মই সকলোকে ধন্যবাদ জনাইছো আৰু শুভেচ্ছা জনাইছো। আমাৰ যিহেতু আমাৰ স্বাধীনতা বছৰ বৰ্ষপূৰ্তি উপলক্ষে আমাৰ অমৃত মহোৎসৱ আমি পালন কৰি আহিছিলোঁ। তাৰ লগত সংগতি ৰাখি মেৰিমুক্তি মেৰিডেছৰ অমৃত কলহ যাত্ৰা অনুষ্ঠান হৈছিলে। আমাৰ 20 ছেপ্টেম্বৰৰ আমাৰ অমৃত কলহ যাত্ৰা অনুষ্ঠানটো চলি আছিলে। আমাৰ পঞ্চায়তৰ ষোল্লখন পঞ্চায়ত আছে, প্ৰতিটো পঞ্চায়তৰ আমাৰ আত্মসহায়ক গোটৰ সদস্যবিলাকে গৈ পেলাই আমাৰ প্ৰতিটো ঘৰৰ পৰা মাটি সংগ্ৰহ কৰিছিলে। আমাৰ 2 তাৰিখে আমাৰ 2 তাৰিখৰ 5 তাৰিখৰ ভিতৰত আমাৰ পঞ্চায়তসমূহত জমা দিয়া হৈছিলে আৰু 5 তাৰিখৰ পৰা আমাৰ আজি 14 তাৰিখে আমাৰ ব্লকত আজি প্ৰতিটো পঞ্চায়তৰ পৰা মাটিবোৰ অনা হৈছে। 16টা জিপিৰ পৰা মাটি আনিছে। সেই মাটিখিনি আমাৰ দুটা কলহত মিছন কৰি দুটা কলহত আমি ভৰাইছো। তাৰপিছত সেই মাটিখিনি আমাৰ 25 তাৰিখে গুৱাহাটীলৈ যাব। গুৱাহাটীৰ পৰা তাৰে আমাৰ আধাৰ কলহ আমাৰ গহপুৰলৈ যাব, য'ত আমাৰ কনকলতা বিশ্ববিদ্যালয় এখন বনাব আৰু তাৰে কলহ আমাৰ ৰাজধানীলৈ যাব, য'ত আমাৰ আৱামী পত্ৰিকা উদ্যান নিৰ্মাণ কৰিব। এই ক্ষেত্ৰতে মই আমাৰ দেশৰ প্ৰধানমন্ত্ৰী সন্মানীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়া, আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি ধন্যবাদ জ্ঞাপন কৰিছো। কাৰণ আমাৰ প্ৰতিখন পঞ্চায়তৰ প্ৰতিঘৰ মানুহকে আমাৰ বীৰ শ্বহীদসকলক যি সন্মান প্ৰদৰ্শন কৰিবলৈ আমাক সুবিধা দিলে, তেওঁক আমি আন্তৰিকতাৰে তেওঁলোক দুয়োক আমি ধন্যবাদ জ্ঞাপন কৰিছো।